আজিৰ পৰা ৰাস আৰম্ভ। আজি 8 নৱেম্বৰ। আমি হোমত চাকি জ্বলাব আহিছোঁ আৰু 13 নৱেম্বৰলৈকে থাকিব ৰাস। আপোনালোক সকলোৱে গাইস এইটো চাওক এইটো ভৰি দি মাৰা ফুচকা টেষ্টটো বিৰাট ভাল হয়। এইটো খাম আমি এতিয়া। আমি গোটেইকেইটাই খাম। 10 টাকাত কেইটা দি আছে? গোটেইকেইটাইকে ভাজকে মাৰি দিওঁ যদি কি আহক ৰাইজ, আমি আজি ভৰি দি মাৰা ফুচকা খাম। আহক। কোম্পানীত বনাইছে, ভৰি দি বনাইছে না সেই ভৰি দি মাৰা ফুচকাহে খাম মই। দি মাৰা ফুচকা খাম। এইবিলাক চব ভৰি দি মাৰা হয়, চাওক দেখিছে নহয়। আৰু ভৰিৰে মাৰা ফুচকা প্ৰথম টেষ্টটো কাজলে ল'ব। কাজু কেনেকুৱা? ভৰিৰে মাৰা ফুচকা কেনেকুৱা লাগিলে খাই? তুমি আমাৰ জান, তুমি আমাৰ বিৰাট জান নেকি চাচা? হে তুমি আমাৰ জান। গাইজ মোৰ ভৰি থোৱা চেণ্ডেল পাৰফেক্ট। আৰু এতিয়া আমি বুট ভাজা খাবলৈ আহিছোঁ আৰু ৰাসত আহিছোঁ যেতিয়া বুট ভাজা নাখালে কেনেকৈ নহ'ব। তো আমি গোটেইকেইটাই খাব লৈছোঁ আৰু আপোনালোক সকলোৱে আহিব বুলি আশা থাকে।